Hello guys, good morning. আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এতিয়া ৰাতিপুৱা বাজিছে 6টা। আজি ভিডিঅ'টো বিছনাৰ পৰাই ষ্টাৰ্ট কৰি দিলোঁ। এতিয়া উঠি ফ্ৰেছ হৈ লওঁ, তাৰপাছত লগ পাই আছোঁ। চাই থাকিব ভিডিঅ'টি। যাবলৈ ওলালোঁ, তাৰপৰা আহি আকৌ বিয়ালৈ যাব লাগিব। বিয়া এখন আছে। কাৰ বিয়া ক'ত যাওঁ আপোনালোকক সকলোখিনি দেখাই থাকিম বাৰু। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টি চাই যাব। নমালে তেওঁ উঠি গ'ল। মই এতিয়া গৈ আছোঁ ক্লাছলৈ। বেছি দূৰ নহয়, পাম গৈ আৰু ক্লাছ কৰি হৈ গ'ল। এতিয়া 1:30 বাজিলে। 11টাৰ পৰা 12টালৈকে ক্লাছ আছিলে। নেক্সট ক্লাছৰ ষ্টুডেণ্ট অহা নাছিল কাৰণে অলপ দেৰিলৈকে ক্লাছ কৰি ল'লোঁ। এতিয়া ঘৰ গৈ লওঁ, তাৰপাছত ক্লাছৰ পৰা এই জাষ্ট ঘৰ পাইছোঁহি। এতিয়া ফ্ৰেছ হৈ লওঁ, তাৰপাছত আকৌ বিয়ালৈ যাম। আপোনালোকক সকলোখিনি দেখাই থাকি আপোনালোকে চাই যাব ভিডিঅ'টি। আমি এতিয়া বিয়ালৈ যাবলৈ ওলালোঁ। কাৰ বিয়া আপোনালোককতো জনোৱা হোৱাই নাই। দাদাৰ লগৰ এজনৰ বিয়া আছে। একচুৱেলি বিয়া হৈ গ'ল পৰহি, আজি ৰিচেপশ্যন দিছে। তো তালৈকে যাওঁ। আপোনালোকক সকলো ওলাই আহিলোঁ। আন্ধাৰে হ'ব হ'ল। ভণ্টি আছে লগত, এইফালে আগত দাদা আছে। দাদা এইফালে চাইডে, এইফালে হীৰক দাদা আছে, সি গাড়ী চলাই আছে। তো আমি গৈ থাকোঁ। এতিয়া আমি খাবলৈ বহিছোঁ। এয়া প্লেইন ৰাইচ, পোলাও, মিক্স চব্জি, চিলি ফিছ, চিকেন। তো আমি এতিয়া খাই লওঁ, তাৰপাছত লগ পাই আছোঁ। বিয়াৰ পৰা আহিলোঁ, এতিয়া যাবলৈ লৈছোঁ। অহা নাই, আমি ৰাস্তাত ৰখি আছোঁ। পাইছিলোঁ তাত ভালকৈ ভিডিঅ' বনাব পৰা নগ'ল। আৰু নালাগে তেনেকৈ ভিডিঅ' কৰি থাকিবলৈ। আজি হৈছে সৰস্বতী পূজা। আমাৰ ওলাই মেলি হ'ল, এতিয়া যাবলৈ ৰৈ আছোঁ। যাম আৰু এতিয়া লাহেকৈ। সকলোলৈকে সৰস্বতী পূজা আন্তৰিক শুভেচ্ছা জনাইছোঁ। তো আজিৰ দিনটোনো কি কৰোঁ আপোনালোকে চাই যাব ভিডিঅ'টি। আৰু কেনেকুৱা লাগিছে দুইজনীকে কমেণ্ট কৰি জনাব দেই। এতিয়া কলেজ গৈ আছোঁ। কেমেৰা এতিয়া আমি কলেজতে আছোঁ। চব ধুনীয়াকৈ সাজি কাজি আহিছে। লগৰ দুজনীও আহিছে, চিনাকি কৰাই দিছোঁ। স্কুল ফ্ৰেণ্ড দুজনীও আছে। ক্লাছ 7ৰ পৰা আমি একেলগে পঢ়া। কিবা এটা কৈ দে, তই মাছটো আঁতৰাই ল। চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। পিঞ্চি কিবা এটা কৈ দিয়া। যাতে মানে আমাৰ ফ্ৰেণ্ডছবোৰ যাতে দেখিয়ে থাকে সদায়, সেইটোৱে বিচাৰোঁ। চবেই আড্ডা মাৰি আছোঁ। কথা পতাত বৰ ব্যস্ত হৈ আছে। এয়া আমাৰ কলেজৰ সন্মুখত আজি সৰস্বতী পূজাৰ পৰিৱেশ। সকলো ছাত্ৰ ছাত্ৰীয়ে ধুনীয়াকৈ সাজ পোছাক কৰি বিদ্যাৰ অধিষ্ঠিতি দেৱী মা সৰস্বতীক আশীষ ল'বলৈ মহাবিদ্যালয়ৰ প্ৰাংগণত সমাবেত হৈছে।
মা সৰস্বতীয়ে যাতে সকলো অপায় অমংগল দূৰ কৰি ধৰাৰ বুকুলৈ সুখ সমৃদ্ধি কঢ়িয়াই আনে তাকে কামনা কৰিলোঁ। এতিয়া আমি কলেজত খাবলৈ বহিছোঁহি। এয়া পুৰি দিছে, এয়া বুট দালি, এয়া মিক্স চব্জি, এয়া জ্বলা চাটনি, মিঠা চাটনি। হাতী প্ৰদান কৰিব লাগিছিল তৎসব কৰিব পৰা নাই। ইয়াত মন্ত্ৰ তন্ত্ৰ ক্ৰিয়াকাণ্ড বেদবাক্য নথৈ কিনি অপৰাধ হৈছে সৰ্ব অপৰাধখিনি বন্ধন কৰি মহামায়া বাপ দেৱী আজি বতৰটো বহুত ঠাণ্ডা, তো ভাবিলোঁ মই গৰম গৰম ম'ম' আৰু চুপ খাই লওঁ। ঠাণ্ডা বতৰত ম'ম' খোৱাৰ মজাই বেলেগ, তো আমি এতিয়া খাই লওঁ। চাকিতে কলেজৰ পৰা ওলাই আহিলোঁ আৰু পূজা হৈ গ'ল আমাৰ লগৰখিনি চব গ'লগৈ। এতিয়া আমি ঘৰলৈ গৈ আছোঁ আৰু ইমান ঠাণ্ডা লাগিছে, বতৰটো বহুত ঠাণ্ডা আজি। ব'লক গৈ থাকোঁ। আজি সৰস্বতী পূজাৰ দিনাই বতৰো বিধি পথালি দিলে। এতিয়া আমি এপেক ঘৰলৈ গৈ আছোঁ। এতিয়া এই টেম্পুৰ পৰা নামি পেলাই ৰাস্তা পাওঁতে বৰষুণত পূৰা তিতিলোঁ। এয়া দেখিছে আপোনালোকে। এতিয়া সেই দোকানৰ মুখত ৰখি আছে, দোকানৰ ভিতৰত সেয়া বাও ৰখি আছে, লগৰ দুজনী পেলাই তাৰ লগত কথা পাতি আছে। ইমান ঠাণ্ডা লাগিছে, তাতে বৰষুণত তিতি আৰু ঠাণ্ডা লাগিছে। এইজাক ঘৰ পাইছোঁহি, বৰষুণত তিতি গোটেই অৱস্থা বেয়া। আলিমূৰত বৰষুণ এৰা দেখি বৰ্তা এজনক পালোঁ, তেওঁৰ লগতে আহিলোঁ। ভণ্টিটো আলিমূৰতে আছে, তাই দাদাৰ লগত আহিব। আজিৰ দিনটো ভালেই লাগিল বাৰু, লগৰখিনিকো লগ পালোঁ, বহুত দিনৰ মূৰত তাহাঁতক লগ পালোঁ। তো আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আমাৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। তো আজিলৈ আহিছোঁ, আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। বাই বাই।